Hello my dear students, welcome to my YouTube channel. আজি ভিডিঅ'টিৰ জৰিয়তে পুনৰ লৈ আহিছোঁ মাই চাইল্ডহুড নামৰ চেপ্টাৰটিৰ 7 নম্বৰ অংশটো। গতিকে তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা আৰু বুজি ল'বা, ঠিক আছে? After school, we went home and told our respective parents about the incident. স্কুলৰ পৰা ঘূৰি আহি আমি সকলোবোৰ কথা আমাৰ পেৰেণ্টছক ক'লোঁ। কিনো ঘটনা ঘটিছিল তোমালোকৰ মনত আছেনে? যদিহে নাই, আগৰ ভিডিঅ'টিত দিয়া আছে পাৰ্ট 2 তোমালোকে চাই ল'বা, ঠিক আছে? আফটাৰ স্কুলৰ পিছত আমি ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ অহাৰ পাছত আমি আমাৰ পেৰেণ্টছ বা মা দেউতাক আমি কথাবোৰ বিৱৰি ক'লোঁ। লক্ষ্মণ শাস্ত্ৰী চামন দ্য টিচাৰ। লক্ষ্মণ শাস্ত্ৰীয়ে কি কৰিলে? টিচাৰজনক চামন কৰিলে। চামন মানে মাতিলে, ঠিক আছে? এণ্ড উই আৱাৰ প্ৰেজেন্স আৰু আমাৰ উপস্থিতিত told the teacher that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children. টিচাৰজনক মাতি আনি আমাৰ সন্মুখতে তেওঁক লক্ষ্মণ শাস্ত্ৰীয়ে ক'লে যে he should not spread মানে বিয়পাই দিয়া বা বিয়পি পৰা, should not spread মানে বিয়পাব নালাগে, the poison মানে হ'ল বিষ, কিহৰ বিষ বা মনত বেয়া এটা ভাৱ ভৰাই দিব নালাগে, ছ'চিয়েল ইনইকুৱেলিটি সামাজিক অসমতাৰ বিষয়, এণ্ড কমিউনেল ইনটলাৰেঞ্চ এটা কাষ্টে অন্য এটা কাষ্টক বা এটা শ্ৰেণীয়ে অন্য এটা শ্ৰেণীক যে টলাৰেঞ্চ কৰিব লাগে, ইনটলাৰেঞ্চ কৰিব লাগে, সেই কথাটো কেতিয়াও শিকাব নালাগে। ইন দ্য মাইণ্ডছ অফ ইন'চেণ্ট চিলড্ৰেন, সৰু ল'ৰা ছোৱালীৰ মনত তেনেকুৱা এটা ধাৰণা ভৰাই দিব নালাগে বুলি লক্ষ্মণ শাস্ত্ৰীয়ে সেই টিচাৰজনক ক'লে। হি ব্লাণ্টলি আস্কড দ্য টিচাৰ, তেওঁ টিচাৰজনৰ মুখলৈ নোচোৱাকৈ বহুত বেছি জোৰকৈ তেওঁ ক'লে যে টু এইডাৰ এপলজাইজ অৰ কুৱাইট দ্য স্কুল। এই ঘটনাটোৰ কাৰণে তেওঁ এপলজাইজ বা ক্ষমা প্ৰাৰ্থনা খুজিব লাগে, নহ'লে স্কুলখন এৰি গুচি যাব লাগে। এণ্ড দ্য আইলেণ্ড, আৰু স্কুলখনেই নহয় কেৱল এই অঞ্চলটোৰ পৰাও গুচি যাব লাগে। নট অনলি ডিড দ্য টিচাৰ ৰিগ্ৰেট হিজ বিহেভিয়াৰ, আৰু এই কথা শুনি টিচাৰজনে ৰিগ্ৰেট মানে হ'ল অনুশোচনা বা গিল্টি ফিল কৰা, হিজ বিহেভিয়াৰ আচৰণত তেওঁ নিজেই লাজ পালে, বাট দ্য ষ্ট্ৰং চেন্স অফ কনভিকশ্যন লক্ষ্মণ শাস্ত্ৰী কনভেইড আল্টিমেটলি ৰিফৰ্মড দিছ য়ং টিচাৰ। তেওঁ কেৱল এই ভুলটোৰ স্বীকাৰ কৰাই নহয় বা অনুশোচনা কৰাই নহয়, ক্ষমা প্ৰাৰ্থনা কৰাই নহয়, তেওঁ কথাটো ভালদৰে বুজিও পালে আৰু এটা বাৰ্তা টিচাৰজনক দিয়াৰ কাৰণে টিচাৰজন ৰিফৰ্ম হ'ল, এটা সংস্কাৰো লাভ কৰিলে, যিটো সংস্কাৰ কোনে দিলে? লক্ষ্মণ শাস্ত্ৰীয়ে। নেক্সট, on the whole small society, the Rameswaram was very rigid in terms of segregation in different social groups. গোটেই ৰামেশ্বৰমৰ ছ'চাইটি বা ৰামেশ্বৰম নামৰ ঠাইখনৰ বা অঞ্চলটোৰ যি সমাজখন আছে, সেই সমাজখনে সকলোবোৰ পৰম্পৰা বা নীতি নিয়ম মানি চলে। ৰিজিড টাৰ্মছ অফ ছেগ্ৰিগেশ্যন ডিফাৰেণ্ট ছ'চিয়েল গ্ৰুপছ। হাউএভাৰ মাই ছায়েন্স টিচাৰ, যিজন মোৰ ছায়েন্স টিচাৰ বা বিজ্ঞান শিক্ষক আছিল, শিৱা সুব্ৰমণ্য আয়াৰ, তেওঁৰ ছায়েন্স টিচাৰজনৰ নাম কি আছিল তেনেহ'লে? শিৱা সুব্ৰমণ্য আয়াৰ। থ্ৰ' এন অৰ্থডক্স ব্ৰাহ্মীণ উইথ এ ভেৰি কনজাৰ্ভেটিভ ৱাইফ, যিহেতু তেওঁ অৰ্থডক্স ব্ৰাহ্মীণ আছিল, যিহেতু খুব বেছি অৰ্থডক্স মানে হ'ল খুব বেছি নীতি নিয়ম বা পৰম্পৰাগত নীতি নিয়মবোৰ বেছিকৈ মানি চলা এটা ব্ৰাহ্মণ পৰিয়ালৰ আছিল, আৰু তেওঁৰ যি ৱাইফ আছিল সেই ৱাইফ ভেৰি কনজাৰ্ভেটিভ, নীতি নিয়ম বেছিকৈ মানি চলিছিল, ৱাজ ছামথিং অফ এ ৰিবেল, তেওঁ বিদ্ৰোহী হৈ পৰিছিল নীতি নিয়ম পালন কৰাৰ ক্ষেত্ৰত। হি ডিড হিজ বেষ্ট টু ব্ৰেক ছ'চিয়েল বেৰিয়াৰ্ছ ছ' ডেট পিপল ফ্ৰম ভেৰিং বেকগ্ৰাউণ্ডছ কুড মিংগল ইজিলি। যিহেতু তেওঁৰ ৱাইফ এগৰাকী বিদ্ৰোহীৰ দৰে আছিল, নিজৰ পৰম্পৰাগতবোৰ মানি চলিবই লাগিব বুলি, গতিকে তেওঁ কি কৰিছিল? তেওঁ বহুত বেছি চেষ্টা কৰিছিল ব্ৰেক ছ'চিয়েল বেৰিয়াৰ্ছ, সামাজিক যিবোৰ প্ৰস্থিতিক লৈ যিবোৰ অখণ্ডতা বা অসমতা চলে, সেই সকলোবোৰ নাইকিয়া কৰিবৰ কাৰণে, যাতে যিবোৰ দুখীয়া শ্ৰেণীৰ মানুহ বা নিম্ন শ্ৰেণীৰ মানুহ, তেওঁলোকে সকলোৰে লগত মিলি জুলি থাকিব পাৰে। হি ইউজ টু স্পেণ্ড আৱাৰ্ছ উইথ মি, তেওঁ বহুত বেছি সময় মোৰ লগত পাৰ কৰিছিল।
and would say আৰু মোক কৈছিল, কালাম, I want you to develop, মই তোমাৰ বিকাশ হোৱাটো বা উন্নতি হোৱাটো বিচাৰোঁ, so that you are on par with the highly educated people of the big cities, যাতে তুমিও ডাঙৰ হৈ উন্নতি পথত আগবঢ়াটো মই বিচাৰোঁ, যাতে তুমি এই যিটো ছ'চিয়েল বেৰিয়াৰ্ছ এই সকলোবোৰ নাইকিয়া কৰিব পাৰা। হাইলি এডুকেটেড পিপল, যিবোৰ উচ্চ শিক্ষিত মানুহ আছে, সেই উচ্চ শিক্ষিত মানুহবোৰে কিছুমান নিম্ন শিক্ষিত মানুহ বা দুখীয়া শ্ৰেণীৰ মানুহক ইনটলাৰেঞ্চ কৰে, গতিকে সেই সকলোবোৰ নাইকিয়া কৰিবৰ কাৰণে পাৰিবা বা চেষ্টা কৰিবা, এনেকৈ বুলি APJ আব্দুল কালামক কোনে কৈছিল? শিৱ সুব্ৰমণ্য আয়াৰ, দ্য চায়েন্স টিচাৰ অফ APJ আব্দুল কালাম। One day he invited me to his home for a meal. One day এদিনাখন he invited me, মানে তেওঁৰ চায়েন্স টিচাৰজনে মাতিছিল, to his home for a meal, খাদ্য গ্ৰহণ কৰিবৰ কাৰণে। His wife was horrified, তেওঁৰ ৱাইফে বহুত বেছি আচৰিত হৈছিল বা ভয় কৰিছিল, at the idea of a Muslim boy being invited to dine in her ritually pure kitchen, যিহেতু মুছলিম ল'ৰা এজনক তেওঁৰ কিটচেনত খাবৰ কাৰণে মতা হৈছিল, তেওঁৰ পবিত্ৰ কিটচেনত। She refused to serve me in her kitchen, তেওঁ মোৰ কিটচেনত বা তেওঁ মোক কিটচেনত বা ভিতৰত ভাত দিবৰ কাৰণে বা খাদ্য দিবৰ কাৰণে ৰিফিউজ কৰিছিল বা মানি লোৱা নাছিল কথাটো। শিৱ সুব্ৰমণ্য আয়াৰ ৱাজ নট পাৰ্টাৰ্ব মানে হ'ল ডিষ্টাৰ্ব কৰা, তাৰমানে এই কথাটোক লৈ শিৱ সুব্ৰমণ্য বৰ বেছি ডিষ্টাৰ্ব হোৱা নাছিল বা বৰ বেছি চিন্তা কৰা নাছিল। Nor did he get angry, তেওঁ কেতিয়াও খং কৰা নাছিল with his wife, তেওঁৰ পত্নীগৰাকীক, but instead served me with his own hands and sat down beside me to eat his meal. তেওঁ যিহেতু বাহিৰতেই মোক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছিল বা খাবলৈ দিছিল, তেওঁ মোৰ লগত বহিছিল আৰু খাবলৈ আৰম্ভ কৰিছিল আৰু গোটেইবোৰ মোক তেওঁৰ নিজৰ হাতেৰেই দিছিল। His wife watched us, তেওঁৰ ৱাইফগৰাকীয়ে আমাক চাই আছিল, from behind the kitchen, কিটচেনৰ পাছফালৰ পৰা, কিটচেন door. I wondered whether she had observed any difference in the way I ate rice, drank water, or cleaned the floor after the meal. মই কেতিয়াও চিন্তা কৰা নাছিলোঁ বা ভবা নাছিলোঁ বা অনুভৱ কৰা নাছিলোঁ যে তেওঁ আমাক বেলেগ দেখিছে বুলি, যেনেধৰণে মই ৰাইচ গ্ৰহণ কৰিছিলোঁ বা ভাত খাইছিলোঁ, ড্ৰাংক ৱাটাৰ পানী খাইছিলোঁ, ক্লিন দ্য ফ্ল'ৰ আফটাৰ দ্য মিল যি গ্ৰহণ কৰাৰ পাছত যি ঠাইখন চফা কৰিছিলোঁ, এই সকলোবোৰ কামত তেওঁ যেন কিবা আমাৰ মাজত শিৱ সুব্ৰমণ্য আয়াৰ আৰু APJ আব্দুল কালামৰ মাজত কিবা যেন পাৰ্থক্য দেখা পাইছিল, মই সেইটো অনুভৱ কৰা নাছিলোঁ। আমি একেধৰণেই খাইছিলোঁ, একেধৰণেই ঠাই চফা কৰিছিলোঁ। When I was living in his house, মই যেতিয়া সিহঁতৰ ঘৰৰ পৰা যাব লৈছিলোঁ বা ঘৰলৈ ঘূৰি আহিব লৈছিলোঁ, শিৱ সুব্ৰমণ্য আয়াৰ invited me to join him for dinner again. আকৌ পুনৰ মোক ডিনাৰ গ্ৰহণ কৰিবৰ কাৰণে বা খাদ্য গ্ৰহণ কৰিবৰ কাৰণে আকৌ মাতিলে। The next weekend, অহা সপ্তাহত। Observing my hesitation, মই কেতিয়াও অপ্ৰস্তুত আছিলোঁ যাবৰ কাৰণে। He told me not to get upset, তথাপিও তেওঁ কৈছিল যে তুমি দুখ নকৰিবা, মই তোমাক আকৌ ইনভাইট কৰিছোঁ, saying once you decide you change the system, such problems have to be confronted. তেওঁ কৈছিল যে তেওঁ মোক মাতি কৈছিল যে যদিহে তুমি কিবা এটা চেঞ্জ কৰিব বিচাৰা, তেতিয়াহ'লে এই সকলো এনেকুৱা ধৰণৰ প্ৰব্লেমৰ তুমি ফেচ কৰিবই লাগিব, এনেধৰণে কৈছিল। When I was visited his house the next week, আৰু এনেধৰণে কোৱাৰ পাছত মই নেক্সট উইকত মই যেতিয়া তেওঁৰ ওচৰলৈ বা তেওঁলোকৰ ঘৰলৈ ডিনাৰৰ কাৰণে গৈছিলোঁ, শিৱ সুব্ৰমণ্য আয়াৰ্ছ ৱাইফ took me inside her kitchen, তেতিয়া তেওঁৰ পত্নীগৰাকীয়ে আমাক ভিতৰত খাবলৈ দিছিল, and served me food, আৰু মোক ফুডবোৰ বা খাদ্যবোৰ দিছিল, with her own hands, তেওঁৰ নিজ হাতেৰে মোক খাবলৈ দিছিল। প্ৰথমবাৰ কি কৰিছিল, কিটচেনৰ বাহিৰত দিছিল খাবৰ কাৰণে, আৰু শিৱ সুব্ৰমণ্য আয়াৰ পত্নীগৰাকীয়ে নিজ হাতেৰে দিয়া নাছিল, হয়নে? শিৱ সুব্ৰমণ্য আয়াৰে দিছিল, কিন্তু এতিয়া যেতিয়া নেক্সট উইকেণ্ডত মাতিলে, তেতিয়া কিন্তু শিৱ সুব্ৰমণ্য আয়াৰ পত্নীগৰাকীয়ে নিজ হাতেৰে তেওঁক খাদ্য গ্ৰহণ কৰিবলৈ দিছিল, তাকো কিটচেনৰ ভিতৰত।
ঠিক আছে। ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টি ইমানেই। আশা কৰোঁ তোমালোকে বুজি পালা আৰু নেক্সট খণ্ডটি বা পাৰ্ট 4টো লৈ আহিম নতুন এটি ভিডিঅ'ৰ জৰিয়তে। গতিকে তোমালোকে চেনেলটি ভিজিট কৰি থাকিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টি ধৈৰ্য সহকাৰে চাই থকাৰ কাৰণে ধন্যবাদ।